Welcome to my channel. বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাম যে BA ফাৰ্ষ্ট চেম ছেকেণ্ড চেম ফ'ৰ্থ চেম BSc BCom যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেনেকৈ অতি সহজতে ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া নতুন আপডেট আহিছে বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ছাৰ্ভাৰৰ সমস্যা আছিল সেয়া সমাধান হৈছে আৰু আপোনালোকে যিমান পাৰে সোনকালে ফৰ্ম ফিল আপটো কৰি ল'ব। গতিকে প্ৰথমতে আপোনালোকে ব্ৰাউজাৰ খুলি ল'ব, তাৰপিছত চাৰ্চ কৰিব GU পৰ্টেল বুলি চাৰ্চ কৰি দিলে ইয়াত ফাৰ্ষ্ট যিটো গুৱাহাটী ইউনিভাৰ্চিটি আছে এইটোত ক্লিক কৰিব। ইয়াৰ পিছত বন্ধুসকল আপোনালোকে এই ওপৰৰ কাৰ্চিনটোত ক্লিক কৰি ডেস্কটপ ছাইড কৰি ল'ব, তেতিয়া যে আমাৰ সুবিধা হ'ব। তাৰপিছত ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন ফৰ্মছ লগইনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে লগইন উইথ পাছৱাৰ্ড আৰু লগইন উইথ OTP দুটা অপশ্যন আছে। আপুনি যদি আপোনাৰ পাছৱাৰ্ডেৰে অ'পেন কৰিব বিচাৰে আৰু যদি মোবাইল নম্বৰৰ OTPৰে কৰিব বিচাৰে দুয়োটাৰে লগইন কৰিব পাৰিব। গতিকে মই প্ৰথমতে লগইন কৰি লৈছোঁ। ইয়াত আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে এইটো বহাব লাগিব আৰু পাছৱাৰ্ডটো ডেট অফ বাৰ্থ থাকে। কেপচাৰটো ফিল কৰি ল'ব। এয়া মোৰ প্ৰফাইলটো অ'পেন হৈ গ'ল আৰু ইয়াত যিটো প্ৰথম এক্সাম ফৰ্ম আছে এইটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখুৱাব পাৰিব মোৰ 4খন ছাবজেক্ট আহি পৰিছে। যিহেতু ইয়াত মিডিয়াম আছামিজ ছিলেক্ট কৰি ক্লিক হিয়াৰ টু ছিলেক্ট কম্পালচাৰী এণ্ড স্কিল এনহেঞ্চমেণ্ট ছাবজেক্টত আপোনাৰ যিটো ছাবজেক্ট আছে দুখন সেই দুখন ছিলেক্ট কৰি ইয়াত আপোনালোকে 4খন ছাবজেক্ট অলৰেডি দেখা পাব আৰু ইয়াৰ ফিজটো আছে 680 টকা। এক্সামিনেশ্যন ফিজ 610 টকা আৰু মাৰ্কশ্বিট ফি আছে 70 টকা। টোটেল মিলাই হৈছে 680 টকা। এতিয়া বন্ধুসকল আপোনাৰ যদি বেগ থাকে তেনেহ'লে এই যিটো ইফ ইউ ৱান্ট টু ফিল ফৰ ৰিপিট প্লিজ ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰি আৰু ইফ ইউ ৱান্ট টু ফিল টু ফৰ বেক এক্সামিনেশ্যন প্লিজ ক্লিক হিয়াৰ। যদি আপুনি ৰিপিট কৰিব বিচাৰে আৰু যদি আপোনাৰ বেক আছিলে বেকটো ইয়াত ছিলেক্ট কৰিলে আপোনাৰ বেকৰো ফৰ্ম ফিল আপ কৰিব পাৰিব। গতিকে মোৰ যিহেতু বেক নাই তো আই হ্যাভ বি ডিক্লেয়াৰ দ্য অল দ্য ইনফৰমেশ্যন এডেড এবভ ইজ কাৰেক্ট। ইয়াতে আপোনালোকে ক্লিক কৰি এইটো কাৰ্চিনটো শুদ্ধ কৰি দিব। তাৰপিছত হৈছেতো এইটো অনলাইন পে'মেণ্ট মোড পে'মেণ্টটো কৰিব লাগিব। ইয়াত দুটা পে'মেণ্ট মোড অনলাইন আছে বন্ধুসকল, আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। যিহেতু মই একচেপ্ট এণ্ড মেক পে'মেণ্ট বুলি ইয়াত আছে এইটোত ক্লিক কৰি দিম। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্টটো দিব লাগিব। ইয়াত কাৰ্ড নাম্বাৰ নেট UPI ভাৰত QR ডেবিট কাৰ্ড নেট বেংকিং আপোনালোকে যিটো আছে কৰিব পাৰিব এইটোৰ দ্বাৰা পে'মেণ্ট। মই UPI থ্ৰু কৰিম, গতিকে মই UPIৰে কৰি পে'মেণ্টটো দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছে বন্ধুসকল মোৰ পে'মেণ্টটো ফেইল হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময় এইটো ফেইল দেখুৱায় কিন্তু পে'মেণ্টটো হৈ গ'ল। ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে পে'মেণ্টটো ইয়াত ফেইল দেখুৱাই আছে কিন্তু পে'মেণ্টটো ছাকচেছফুল হৈ গ'ল আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আকৌ লগইন কৰিব লাগিব। মই লগইন কৰি আপোনালোকক পে'মেণ্টটো দেখুৱাই দিছোঁ মোৰ ৰিচিপ্টখন। পইচা কাটিন দিয়ে কাটি গৈছে নি? হয় মানে ফার্স্ট আনসার বেটা গেল মার্কশিট 70 টাকা ইংলিশে দাও। মোৰ লগইন হৈছে আৰু ইয়াত আপোনালোকে ডাউনলোড এক্সাম ফৰ্ম
ইয়াত এক্সাম ফৰ্ম ডাউনলোড আছে 2 নম্বৰ শাৰীৰ নাম্বাৰ 2 ইয়াতে ক্লিক কৰিব ইয়াতে বন্ধুসকল পেমেণ্ট ৰিচিপ্ট যিটো BA ৰেগুলাৰ CBCS 4 সেমিষ্টাৰ আপোনালোকে দেখিব পাইছে ইয়াত পেমেণ্ট ৰিচিপ্ট আহি গৈছে আৰু কলেজ এপ্ৰুভেল যিটো পেণ্ডিঙত আছে কলেজত যেতিয়া কৰি দিব কলেজৰ অধ্যক্ষ মহোদয়ে যেতিয়া কামটো সম্পূৰ্ণ কৰিব তেতিয়া এপ্ৰুভড হ'ব আৰু ইয়াত পেমেণ্ট ৰিচিপ্টত ক্লিক কৰিব আপোনালোকে ইয়াতে সাকসেস দেখুৱাই আছে 680 টকা ইয়াতে ডাউনলোড পে ৰিচিপ্ট মোৰ পে ৰিচিপ্টখন ইয়া আহিছে আপোনাৰ সন্মুখত ইয়া দেখিব পাইছে আপোনালোকে মোৰ পেমেণ্ট ৰিচিপ্টখন সম্পূৰ্ণৰূপে আহি গৈছে গতিকে ইয়াত পেমেণ্ট ফেইল দেখুৱায় কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ পেমেণ্টটো সাকসেসফুল হয় গতিকে অতি সহজতে মই ফৰ্ম ফিল আপটো কৰিব পাৰিছোঁ আপোনালোকেও এনেকুৱা কৰিব পাৰিব আপোনাক সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপুনি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব